জানিবলৈ পাইছোঁ ইতিমধ্যে এটা সিদ্ধান্ত লৈছে অতি সোনকালে অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত অতি সোনকালেই মানে দুধনৈত আহিব বুলি আমি এটা খবৰ পাইছোঁ। মুখ্যমন্ত্ৰীক যিহেতু আহ্বান জনোৱা হৈছে, গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীৰ এটা দল তেওঁ নিশ্চয় পঠাব। কিছুমান কাৰণত হয়তো এইটো হোৱা নাছিল, কিন্তু এতিয়া আমি গম পাইছোঁ তেখেতে দুধনৈ ভিজিট কৰিবলৈ পীযুষ হাজৰিকা আহি আছে বুলি আমি গম পাইছোঁ। গতিকে ইয়াৰ পিছত যি ব্যৱস্থা ল'ব লগা থাকিব নিশ্চয় মুখ্যমন্ত্ৰীয়ে ল'ব বুলি আমি হয়। এতিয়া আমাৰ যোনখন দুধনৈ অঞ্চলৰ যোনটো ৩ মে তাৰিখে যোনখন ধৰ্ষণ কাণ্ড, সেইটো মোৰ গাঁৱৰে হয়। যোনটো ঘটনাটো হৈ গৈছে, যেতিয়া ঘটনাটো হোৱাৰ পাছত আমি ৩ মে'টো ঘটনাটো হৈছে, আমি 4 তাৰিখে গম পাইছোঁ ঘটনাটো। তো যেতিয়া ঘটনাটো আমি গম পাইছোঁ, কিছুমান ফটোবিলাক আমি পাইছোঁ, ভাইৰেল হোৱা ফটো, যোনে মানে ৰেপ কৰি খোৱা ভিক্টিমবিলাকৰ। তো যেতিয়া ঘটনাটো গম পাই বুলি আমি সেইটো টাইমত আৰু ইলেকশ্যনৰ সময় আছিল, সেইটো টাইমত আমি গাঁৱৰ বিশেষ কেইজনমান লগত আৰু VDP পাৰ্টি যিহেতু ইলেকশ্যনৰ সময়ত ডিউটি দি থকা টাইমত আমি যোনখন ৰেপ কৰিছে, তেওঁলোকে কৰিছে নে নাই, কিবা কি কৰিছে, আমি জাষ্ট খালি আলোচনা মৰ্মে বা কথাবিলাক হয় নহয় সঠিক জাষ্ট এটা খবৰ বা আমি আলোচনা কৰিবলৈহে তেওঁলোকৰ ৰাস্তা সন্মুখলৈকে গৈছিলোঁ। যেতিয়া আমি তাৰ সন্মুখলৈকে যাওঁ, তেতিয়া আমি যোনে ধন আলি তালুকদাৰ তেখেতে ৰাস্তাত আছিল। আমাক দেখা পাই মেলি তেওঁলোকে ঘৰত গৈ মেলি দাও কুঠাৰ আনিছে, লগত তেওঁলোকৰ ফেমিলি গোটেইখিনি আৰু যোনে যোনে ইনভলভ আছিল কালপ্ৰিট, তেওঁলোকে গোটেইখিনি আহি মেলি আমাৰ যোনবিলাক যুৱক আছে দাও কুঠাৰ লগত তেওঁলোকে আক্ৰমণ কৰিছে, বেয়াভাৱে আক্ৰমণ কৰিছে তেওঁলোকে। আমি চাওক, আমাৰ হাতত আমি একো লোৱা নাছিলোঁ। আমি যোৱা নাই যে তেহেঁতক এটেক কৰিবৰ কাৰণে, আমি একো তেনেকুৱা বা মনোভাৱ চিন্তা লৈ আমি তেনেকুৱা যোৱা নাছিলোঁ। আমি জাষ্ট এটা চলিউশ্যন বা শান্তি সম্প্ৰদায়ে এটা আলোচনা মৰ্মেহে গৈছিলোঁ। কিন্তু তেওঁলোকে ইমান বেয়াকে আমাৰ যোনবোৰ ভাইবিলাকক মাৰিল কাটিল। আজি মোৰ নিজৰ ভাইটিক মোৰ চকুৰ আগত কাটি পেলাইছে। মোৰ এতিয়া এনেকুৱা বেয়া লাগি যায়, চকুৰ আগত কাটি পেলাইছে। কিন্তু আজিলৈকে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। তেওঁলোকক জাষ্ট এৰেষ্ট কৰিছে, এৰেষ্ট কৰি মেলি কিন্তু এতিয়ালৈকে কোনো ৰায় দণ্ড দিয়া নাই। আজি মাজবাটত ঘটনা হৈ গ'ল, তাতে একদিন ঘটনা হোৱাৰ পাছত এনেকুৱা চৰকাৰে কঠোৰ ব্যৱস্থা লৈছে। কিন্তু আমাৰ যোনটো দুধনৈ গোৱালপাৰা ফালাপাৰা গাঁৱৰ ঘটনাটো হৈ গৈছে, আজি 2 মাহ হৈ গ'ল। 2 মাহ হৈ যোৱাৰ পাছতো আজিলৈকে তেওঁলোকে কোনো মন্ত্ৰী বা তেনেকুৱা ভাল ষ্টেপটো লোৱা নাই। অতি দুৰ্ভাগ্যজনক। এইটো কিয় হৈ আছে এনেকুৱা? আমি ট্ৰাইবেল বা বড়ো মানুহ হোৱাৰ কাৰণে এনেকুৱা কৰি আছে নেকি তেওঁলোকে? কাৰণটো মাজবাটৰ ঘটনা যোনটো হৈছে, মাজবাটৰ ঘটনা একদিন পাছত পুৰা ফুল একশ্যনত আহি গৈছে। আমি 2 মাহ ধৰি কিয় চৰকাৰে একো কৰা নাই? তো আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব। আৰু যোনে দোষী তাত দোষী আছে। যোনে ৰেপ কৰা কালপ্ৰিট ধন আলি তালুকদাৰ, বাহাৰ আলী, ৰহমান আলী, আৰু লগত মাৰ্ডাৰৰ লগত জড়িত শেখবৰ আলী, পাৰমিনা বেগম, তেওঁলোকে 5জন যোনবিলাক কালপ্ৰিট আছে, আমাক ফাঁচিটো লাগিবই, ফাঁচিটো দিব লাগিবই। আমাৰ কাৰণটো যোনটো ঘটনাটো হৈ গৈছে, এইটো এটা মাত্ৰ ঘটনা নহয়। যোৱা 2023 ডিচেম্বৰ ৰাজ পূজা সময়ৰ টাইমত ঠিক একে ঘটনা এই বাহাৰ ধন আলী তালুকদাৰ নামৰ এই ল'ৰাটোৱে মোৰ হিৰণময় যোনজন ল'ৰা ঢুকাইছে, তেওঁৰ ভণ্টিক লৈ কিডনেপ কৰি মেলি এনেকুৱা ৰেপ কৰিছে। ই ৰেপ কৰাৰ পাছত তাক জেলত পঠাই দিছোঁ। জেলত পঠাই দিয়াৰ পাছত ই জামিনত আহি মেলি এক মাহ হোৱা নাই। 1 মাহ নোহোৱাৰ পাছত ই এগেইন এনেকুৱা ঘটনাটো ই কৰিল। এই 2বাৰ 3বাৰ আমাৰ যোনখন ল' চিষ্টেম আছে, আমাৰ যোনখন ল' আছে, আমি বিশ্বাসে কৰিব নোৱাৰো এনেকুৱা হ'লে। আমাৰ যোনখন চৰকাৰ প্ৰশাসন আছে, তেওঁলোকে যদি ষ্ট্ৰিক্ট একশ্যন নলয় বা দোষীক যদি বাৰে বাৰে এনেকুৱা যদি মুকলি আকাশত যদি ওলাই থাকে, আমি কি ফিল ছেভ কৰিম? আমাৰ ছেভ একো নাই ইয়াত।
তো সেইকাৰণে আমি বহুত দুখিত হৈছোঁ এতিয়া মই মোৰ ফালৰ পৰা আমি গাঁওবাসী বা আমাৰ যিমানখিনি সংগঠন আছে দাবী কৰিছোঁ যাতে দোষী যাতে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় আমাক ফাঁচিটো লাগে ফাঁচিটো যাতে সিহঁতক কৰি দিয়ে জীৱন যাপন হেৰিটো যাতে কৰি দিয়ে লগত মোৰ ভাইটি হিৰণময় কাকলাৰী দেহ এতিয়া এই পৃথিৱীত নাই যিহেতু তেওঁক 20 লাখ টকাৰ এটা জাত কম্পেনচেশ্যনটো হেৰি কৰি দিব লাগিব লগত যোনবিলাক মাইনৰ ছোৱালী ভিক্টিম হৈছে দুজন ছোৱালী তেওঁলোকৰ কাৰণে 5 লাখ টকাকে চৰকাৰে কৰি দিব লাগিব আৰু এই ঘটনাটো হ'ল নেক্সট টাইম যাতে এনেকুৱা ঘটনা আৰু যাতে নঘটে সেইটো কাৰণে যাতে চৰকাৰে ভাল এটা পদক্ষেপ লয় লগত আমাৰ অসমৰ DGP মহোদয় আপোনালোকে সজাগ হওক ষ্ট্ৰিক্ট হওক যাতে নেক্সট টাইম কোনো দিন যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰে এতিয়া এইটো মাত্ৰ ঘটনা নহয় বাৰে বাৰে অল অসমত ইমান ডাঙৰ সৰু এনেকুৱা ঘটনাটো ঘটি আছে চাগে তেওঁলোকৰ বহুতখিনি নেটৱৰ্ক সৰু সুৰা কাম কৰি আছে পুলিচ প্ৰশাসনে কি কৰি আছে পুলিচ প্ৰশাসন যদি কিবা এটা কঠোৰ ব্যৱস্থা ল'লো হয় নিশ্চয় তেওঁলোকৰ দমন কৰিব পালো হয় আজি পুলিচ প্ৰশাসন বা চৰকাৰে কঠোৰ নোহোৱাৰ কাৰণে এইবোৰ ঘটনাটো বাৰে বাৰে ঘটি আছে हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BSAT सेमेस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन